বৰষুণৰ বতৰ তিতি তিতি আহি আছোঁ খতম চোলা মোৰ সঁচাই চোলা খতম আছে একো লাগি আছোঁ নেকি যাব লাগিব বেক চাইডে আৰু গাছ কোনোবাই যদি ল'ব বিচাৰে আৰু দিয়াৰ গেটৰ ওচৰতে আছে আৰু ডিলাৰটো আৰু আহিব পাৰে বিন্দাছ গৈ আছোঁ এতিয়া আমি ডিলাৰলৈ তাত গৈ লগ পাই আছোঁ কি আহিবহি মই ফোন কৰিছোঁ আমি দুটা কি কৰি থাকিম এতিয়া ফিটা কেতিয়া কটা হ'ব বিশিষ্ট ব্যক্তি কোন আহিছে আচ্ছা তো গাছ পাই গ'লোঁ আমি ডিলাৰ এতিয়া এফালে আছে বন্ধু মানুহ কি বহি গৈছা বহি কিন্তু ধুনীয়াকৈ আৰু মানুহ চানুহ অহা নাই এতিয়ালৈকে আৰু গাছ এতিয়া চাহ হৈ গ'ল আৰু এতিয়া চাহ খাবৰ কাৰণে গৈ আছোঁ মানে চাহ দি থৈছে ধন্যবাদ এইফালে আপুনি অনাৰ হয় বাকীখিনি পাছত কথা পাতিম প্ৰথমতে চাহটো খাই লওঁ চাহটো দিছে যেতিয়া ৱেলকাম চাহটো নিজে লৈ লৈছোঁ দেই এইফালে অনাৰ আমাক চাহ দিছে পেকেট লাঞ্চৰ ভিতৰত কি আছে নাজানো খুলি চোৱাচোন কি আছে গাছ খুলি চাইছোঁ বোলে চাহটো খাই লওঁ ন চাহটো খুলিব বহুত টাইম লাগিব এতিয়া পেকেট লাঞ্চৰ তাত চাহটো চাহ দি আছে এনেকৈ বান্ধি দে কিনো লালমোহন এইফালে বুনিয়া মজা আছে খাই আছোঁ স্পেচিয়েল লালমোহন হ'লে গৈ ল'ব এইটো কাট খাব কলা বাদ দে পেকেট লাঞ্চৰ লগত খাই থাকোঁতে আৰু আহি গ'লে এফালে পায়স নহ'লে বন্ধুজনে এপাক ঘূৰাই আনিলেগৈ আৰু খাই লওঁ চাহটো তাৰপিছত বাকীখিনি ভিতৰত দেখাই আছোঁ কিবা এটা কৈ দিয়া বহুত ভাল লাগিল তোমালোকে আহিলা যেতিয়া এতিয়া এনেকৈ তোমালোকে দেখাই থাকিবা আৰু দেই এফালে তামোল দিছে বৌ এজনী ধুনীয়াকৈ তামোল আৰু দুটা দি থৈ যাওঁ অঁ এটুকুৰা পাছত খাম থৈ দিছোঁ তাৰমানে এটুকুৰা দিছোঁ ন পানীখিলা বহুত ডাঙৰ হয় ভাল লাগে নেকি নাই ডাঙৰ হয় সেইকাৰণে কৈছোঁ দুটুকুৰা লৈ দিছোঁ মানে খাই লওঁ দেই কটা হ'ব গাইজ চাই থকা ভিডিঅ'টো শুভাৰম্ভ কৰিব বিচাৰিছোঁ এয়া হ'ল আমাৰ স্কুটিছৰ আজি শুভ
আমাৰ মুহূৰ্ত দুদিনৰ কাৰ্য আমাৰ সৌৰভ গোস্বামী সিংজী আৰু লগতে আমি আজি সৌভাগ্যৱান আমাৰ দুজন ইউটিউবাৰ পাইছোঁ। ইউটিউবাৰ ৰিদীপ মহন্ত, গতিকে আপোনাক সকলোৱে জানে ৰিদীপ মহন্ত তেখেত এজন ভাল ইউটিউবাৰ। আমি তেখেতক পাই খুব ধন্য মানিছোঁ। গতিকে আমি সৌভাগ্যৰ আগমুহূৰ্তত আমাৰ ইউটিউবাৰ মানে গোলাম গামোচা লগতে তেখেতে তেখেতৰ সহযোগী ইউটিউবাৰ আপোনালোকে জানে তৰুণ সোণোৱাল, তেখেতৰ আমাৰ মাজত উপস্থিত আছে। তেখেতক আমি আমি খুব আনন্দিত কৰিছোঁ। এয়া তৰুণ সোণোৱাল। আৰু ইয়াৰ এটা বস্তু দেখিলোঁ কি যদি কোনোবা স্কুটিখন চুৰি কৰিবলৈ লয় মানে এলাৰ্ম বাজে, এলাৰ্ম লক কৰিব পাৰি আপোনালোকে। এবাৰ টেষ্ট ড্ৰাইভ কৰিব লাগিব নেকি? আজি লৈ যাম গাইছ এখন মই নিউ স্কুটি। তুমি নিবা নেকি? ইয়াৰ প্ৰাইচটো কিন্তু এতিয়ালৈকে কোৱা নাই কিন্তু। প্ৰাইচটো এতিয়ালৈ কিমান আহিব? ৰিভাৰ্ছ গিয়াৰ ষ্টাৰ্ট কৰি পিনি আপুনি ধৰি লওক আমি ঠেলি পিনি টানোতো, ঠেলি পিনি ঘূৰাওতো, ঠেলি পিনি ঘূৰাব নালাগে, আপোনাৰ এইটো দবাই ऑटोमेटिक जाओगे? ऑटोमेटिक रिवर्स गियर। ओ भाई चालिया देखो ना, ये है कलकत्ता से आ रहा है आप स्पेंडो का सर्विस देने के लिए। तो कलकत्ता से इतना दूर से आ रहे हैं हम लोग का। आसाम में कौन सी वाला है अभी? फोर्ट, ये चौथा है, छोटा है, फोर्ट में फोर्थ डीलर है ये। তো গাইছ অসমৰ এইটো 4 নম্বৰ ডিলাৰ হয় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত প্ৰথমটো ডিলাৰ এইটোৱে। আৰু ইয়াৰ পৰাই যাব তিনিচুকীয়া ক'ত ক'ত যায় যাব। আৰু গাইছ চলাই বহুত ভাল লাগিছে। আৰু মাতটো একদম কম, নৰ্মেল মাতটো একদম গমেই নাপাওঁ মানে। আৰু গাইছ ইয়াৰ এটা ফেচিলিটি আছে, ব্ৰেক কৰিব নালাগে, ৰিভাৰ্ছ গিয়াৰ আছে মানে। গিয়াৰটো লগাই দিলে মানে পকাই দিলে হৈ গ'ল, ৰিভাৰ্ছ আহি যায়, ব্ৰেকক আহি যায় মানে। আৰু গাইছ বেছি দূৰলৈকে নাযাওঁ, আৰু এতিয়াতো মই বেছি দূৰ গ'লে নহ'ব। আৰু টেক্স ড্ৰাইভ কৰি আছোঁ ন, সেইটো কাৰণে আৰু বৰষুণ দি আছে, সেইটো কাৰণে এবাৰ ঘূৰি দিওঁ। আৰু গাইছ মিটাৰটো চাওক না, কি মজা লাগিছে নহয় মিটাৰটো। নহ'লে বেটেৰী কিমান আছে এইটো দেখাই আছে, আৰু টপ স্পীড কিমান আছে আজি চেক নকৰোঁ, কোনোবা এদিন আহি চেক কৰিম টপ স্পীড কিমান আহে। আৰু এতিয়া গৈ থাকোঁ ডাইৰেক্ট ডিলাৰ। আৰু গাইছ এইখনৰ স্কুটিখন ল'লে মানে আৰু এটা ফেচিলিটি আছে, ইয়াত লাইচেঞ্চ দৰকাৰ নাই, পলিউশ্যন নালাগে আৰু ৰেজিষ্ট্ৰেশ্যন নালাগে, সেইটো কাৰণে বহুত ভাল। আৰু আপোনালোকে আহি চাই যাব এবাৰ নিজে। আৰু ছাৰৰ লগত সম্পূৰ্ণ আমি সহযোগিতা কৰিছোঁ, সম্পূৰ্ণ আমি একমত প্ৰকাশ কৰি আজি যি অনুষ্ঠান, এই অনুষ্ঠানত আপোনালোকে আহি ইমান সুন্দৰভাৱে সাফল্যমণ্ডিত কৰিলে। আমাৰ অনুষ্ঠান ভাগ আজি আপোনালোক নোহোৱা হ'লে ইমান সুন্দৰকৈ নহ'লহেঁতেন। আপোনালোক ইমান ব্যস্ততাৰ মাজত, আজি প্ৰত্যেকজন মানুহে খুব ব্যস্ত থাকে, ব্যস্ততাৰ মাজত আহি আমাৰ এই ব্যৱসায়িক যি ক্ষুদ্ৰ অনুষ্ঠানটি শুভ আৰম্ভ কৰিবৰ কাৰণে আমাক যি উৎসাহ যোগালে, আপোনাৰ যি প্ৰেৰণা যোগাইছে, আপোনাৰ যি আশীৰ্বাদ আমাক প্ৰদান কৰিছে, ইয়াত আমি খুব অত্যন্ত সুখী হৈছোঁ, খুব আনন্দ পাইছোঁ। আমি আপোনাক কথা দিছোঁ, কথা ৰাখিছোঁ। ব্যৱসায় বহুতে কৰে, আমি আপোনাক কথা দিছোঁ, আমি খুব নিয়াৰিকৈ, খুব সুন্দৰভাৱে, এটা গতিশীল মনোভাৱেৰে যাতে ব্যৱসায়টো আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ বাবে আপোনালোকৰ ওচৰত কথা দিছোঁ। ইয়াত কোনো ধৰণৰ কেতিয়াও বেমেজালি নাপাব, আপোনাক কেতিয়াও বেয়া মানে বহুত ক্ৰাইম থাকে, বহুত অপৰাধজনিত কিছুমান ব্যৱসায় মানুহে কৰে, আমাৰ ইয়াত কেতিয়াও তেনেকুৱা ধৰণৰ নাপাব। আপোনালোকক সম্পূৰ্ণ কথা দিছোঁ। আমি ইয়াত কেতিয়াও মালিক নহয়, মালিক ওপৰতে এজন থাকে, আমি এজন ক্ষুদ্ৰ এখোজ দিবলৈ আৰম্ভ কৰিছোঁ, এটা ব্যৱসায় জাষ্ট কৰিবলৈ শিকিবলৈ আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। এইখিনি কৰিব যাতে অনেকখিনি অপৰাধ ভুল ত্ৰুটি হ'ব পাৰে, গতিকে আপোনালোকে এইখিনি নিজৰ বুলি ভাবি ক্ষমা কৰি দিব। আজি মূলতঃ কথাটো এইটোৱে হ'ল, ইমান ব্যস্ততাৰ মাজত আহি আপোনালোকে আমাক আজি যি ইমান সুন্দৰকৈ সাফল্যমণ্ডিত কৰি তুলিলে, তাৰ বাবে আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈছোঁ। সদায় এই কৃতজ্ঞতা আমি মনত ৰাখিম।
আৰু অনাগত দিনত যিবা অনুষ্ঠান হয় অনুষ্ঠানলৈ আপোনালোকক আমন্ত্ৰণ জনাম নিমন্ত্ৰণ কৰিম গতিকে মোৰ অন্তৰৰ ফালৰ আপোনাক সকলোলৈ ধন্যবাদ জনাই এইটো 1 নম্বৰ হৈ গ'ল এই ৰিভাইজ গেট এইটো ষ্টেণ্ড থ'ব লাগিব খালি পাৰ্কিং এইটো প্লাছ ৰেডি হ'ব এইটো টিপিলে পাৰ্কিং টিপিলে ৰেডি দেখাই এতিয়া যাব এতিয়া আপুনি গুচি ষ্টাৰ্ট হৈ জানো মানে অন হৈ গ'ল প্লাছ আপুনি বেগাই যাব ধৰক এতিয়া অকণমান যাব লাগে পিছফালে এইটো এনেকৈ দবাই ল'লে আৰু পিছফালে গুচি গ'ল বস্তুটো দি প্লাছ এইটো লাইটৰ চুইচটো এইটো লাইটটো বহুত বেছি পাৱাৰ আছে LED হয় প্লাছ ইণ্ডিকেটাৰ প্লাছ ভালে আছে এইটো চাৰ্জাৰৰ পইণ্টটো আছে নেকি এইটো মোবাইল চাৰ্জিং পইণ্ট এইটো আপোনাৰ ডাইৰেক্ট বেটেৰী নোখোলাকৈ চাৰ্জ লগাবলৈ এইটো তাহলে চাৰ্জাৰটো ভৰাই দিলে চাৰ্জ পইণ্ট মোবাইল চাৰ্জাৰ খালি চাৰ্জাৰটো উলিয়াব যে ফাৰ্ষ্ট এইটো হেৰিয়াত ভৰাই ল'ব লাগিব হা লক কৰিলে আগৰ পিছত বন্ধ হৈ যাব এইটো লক চিন আছে লক ওলাই এইটো লক কৰিব এইটো লক কৰিব তাত চাৰ্জাৰটো এইফালে চাৰ্জাৰটো ইয়াত আছে চাৰ্জাৰ পইণ্টটো এইটো ডাইৰেক্ট যদি বেটেৰী নোখোলাকৈ লগাওঁ হ'লে ইয়াত খুলি ডাইৰেক্ট লগাই ল'ব এটা বস্তু দেখাই দিছোঁ লাগিব প্লাছ এইটো ফাৰ্ষ্ট কাৰেণ্টত নলগাৰ আগত এইটো বস্তুটো আগত ইয়াত লগাই ল'ব তাৰপিছত তাৰপৰা এইটো কাৰেণ্টত দি চুইচটো অন কৰিব এতিয়া বেটেৰীটো শ্বৰ্ট হোৱা হেৰি নহয় এইটো কম আছে নহয় চুইচটো অন কৰি দিব লাগিব ন এইটো খালি ইয়াত চুইচ আছে অফ থাকিলে চাৰ্জ নহ'ব অন কৰি ল'ব অন কৰিলে চাৰ্জ হ'ব ঘৰত জেনেৰেট ৰাখোঁতে কিন্তু অফ কৰি দিলে ভাল আপোনাৰ বেটাৰীটো ৰিটাৰ্ণ হৈ নাযায় যদি আপুনি নচলাব থৈ দিয়ে অন কৰি দিব আপোনাৰ কাৰেণ্টটো পাছ কৰি দিবতো ই বেটাৰী কৰি থাকিব যদি আপুনি ঘৰত থৈ দিয়ে তেতিয়া অফ কৰি থৈ দিব পাৰে ড্ৰেইনটো মানে যে হেৰিটো ড্ৰেইন আউট হৈ নাযায় প্লাছ আৰু এটা চাৰ্জাৰ আছে ইয়াত আপোনাৰ ৰেড লাইট জ্বলিব যদি গ্ৰীণ লাইট চাৰ্জাৰ গ্ৰীণ লাইট জ্বলি গ'ল তেতিয়া আপোনাক ফুল চাৰ্জ কৰিব ৰেড জ্বলিব এতিয়া ফেন আছে ফেনখন ফুল চাৰ্জটো অট'মেটিক বন্ধ হৈ যাব বন্ধ হৈ যাবে গ্ৰীণ লাইট আহি যাব গ্ৰীণ নহ'লে ফুল চাৰ্জ কৰিব লাগিব মানে ফেনখন অফ হ'লেই আপোনাৰ তো গাইছ আমি পাই গ'লোঁ এতিয়া ঘৰ আৰু এতিয়া ভিডিঅ' এডিট কৰি থকা হৈছে এতিয়া চাই ল'ব পাৰে ধুনীয়াকৈ এডিট কৰি আছোঁ ভিডিঅ' আৰু এইফালে আছে বন্ধু এই অকণমান দেৰি পিছত ঘৰ যাব আৰু এতিয়া আমি ভিডিঅ' এডিট কৰি লওঁ